নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 9 ছেপ্টেম্বৰ আৰু কালি আছিলে 8 ছেপ্টেম্বৰ। কালি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মবাৰ্ষিকী উপলক্ষে মই তেওঁৰে এখন পৰ্ট্ৰেট ড্ৰ কৰিছিলোঁ। আজি আপোনালোকক এই ভিডিঅ'ত সেই পৰ্ট্ৰেটখন মই কেনেকৈ ড্ৰ কৰিছিলোঁ দেখুৱাম। অৱশ্যে মই ভিডিঅ'টো 8 ছেপ্টেম্বৰ তাৰিখে আপলোড কৰিব লাগিছিল, কিন্তু মই 7 ছেপ্টেম্বৰ তাৰিখে অলপ ব্যস্ত আছিলোঁ বাবে ভিডিঅ'টো কালি আপলোড কৰিব নোৱাৰিলোঁ। এটা ভিডিঅ' আপলোড কৰিবলৈ যিহেতু আগদিনাই অলপ প্ৰিপেৰেশ্যন কৰিব লাগে, সেইবাবে ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আন দিনাৰ দৰে মই পৰ্ট্ৰেটখনৰ আউটলাইনখিনি ড্ৰ কৰি লৈছিলোঁ। তাৰপিছত মই পৰ্ট্ৰেটখনৰ বেকগ্ৰাউণ্ডটো সম্পূৰ্ণ ব্লেক কৰি পেলাইছিলোঁ। মই ব্লেক কৰা সময়খিনি আপোনালোকে ডিফাৰেণ্ট এংগুলৰ পৰা টাইম লেপছ ভিডিঅ'কে চাই লওক। বেকগ্ৰাউণ্ডখিনি সম্পূৰ্ণ ব্লেক কৰাৰ পিছত মই শ্বেডিংখিনি আৰম্ভ কৰিছিলোঁ। এয়াই আছিল মই ড্ৰ কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পৰ্ট্ৰেট। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত, কিছুমান নতুন টপিক আপোনালোকলৈ লৈ আহিম। তেন্তে বাই বাই, টেক কেয়াৰ, জয় অসম।